ডিব্ৰুগড়ৰ টিংখাং অগুৰিৰ হাঁহি ভালপোৱা ল'ৰাটো হ'ল ঋতুপৱন গগৈ। নীলাবোৰ তাৰ বৰ প্ৰিয়, প্ৰকৃতি প্ৰেমিক সি। কবিতা, অভিনয়, সংগীত তাৰ বৰ প্ৰিয়। বৰষুণ যাক সি বৰ ভাল পায়। আকাশত যেতিয়া মেঘে গৰজি উঠে, সৰিব ধৰা বৰষুণ জাকৰ কথা ভাবি তাৰ মনটোৱে নাচি উঠে। বৰষুণ জাকত তিতিবলৈ পালে বৰষুণ জাকৰ প্ৰেমত মতলীয়া হৈ পৰে সি। অনবৰতে তাৰ দুটি ওঠত ভাহি থাকে এটি অকৃত্ৰিম হাঁহি। তাৰ সেই হাঁহিটো আৰু দুচকুৰ চাৱনিত মুখকৈ কিমান জনিকা ভৰুৱে চাগে সপোন দেখিছে। তাৰ হাতৰ কলমটিও বৰ শক্তিশালী। তাৰ হাতৰ কলমটিৰ জৰিয়তে নিগৰি আহে বৰ গভীৰ লিখনি। আকৌ কেতিয়াবা নিগৰি আহে খুহুতীয়া ধেমালি। তাৰ হাতৰ কলমটিৰ জৰিয়তে প্ৰকাশ পোৱা এখন কবিতা পুথি হ'ল এটি হেঁপাহ পাখি মেলি উৰা। আন্তৰিকতা, মানৱতা, সৰলতা এই শব্দবোৰ তাৰ বৰ প্ৰিয়। দুৰ্নীতি, অন্যায়ৰ, নিৰ্যাতনৰ এইবোৰৰ বিৰুদ্ধে মাত মাতে সি। হাঁহি ভালপোৱা টিংখাং অগুৰি ল'ৰাটোৰ আছে অলেখ সপোন। তাৰ নিভাঁজ মৰমবোৰে সকলোৰে হৃদয় চিনিব পাৰিছে। সি সকলোৰে আদৰৰ হাঁহি ভালপোৱা ল'ৰাটোৱেই হ'ল ঋতুপৱন গগৈ।